Hello friends, good morning. So প্ৰথমতে সবকে হ্যাপি ইন্ডিপেন্ডেন্স ডে আৰু আজি আমাৰ দেশখনে ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰি আছে। সো ৭৫ বছৰ আগত আমি ব্ৰিটিছৰ পৰা স্বাধীন হৈ গৈছিলোঁ আৰু আজিৰ দিনটো এনে কিবা এটা ভাল লাগি থাকে আৰু যেহেতু মানে অলপ ফ্ৰী লাগে মানে যেন কিবা এটাৰ পৰা ফ্ৰী হ'লোঁ আৰু 15 আগষ্টৰ দিনটো এনেকুৱাই লাগে মানে নৰ্মেলি এনেকুৱা লাগে আৰু মই ভাবিলোঁ যে আজি চাগে মানুহ চানুহ অলপ কম হয় নেকি মই ভাবিলোঁ যে আজি অলপ মানুহ অলপ কম ওলাব চাগে কিন্তু মই যেতিয়া ওলাই আহিলোঁ একচুৱেলি ৰাস্তাত বহুত মানুহ আছিলে আৰু আগতে 15 আগষ্ট বুলি ক'লে আমি আৰু বহুত মানে এটা ভয় আছিলে যে বাহিৰত ওলাই যাব নালাগে তো আগতে মানে মানুহবিলাকে এটা ভয় সোমাই দিছিলে যে আজি বাহিৰত ওলাব নালাগে বুলি আৰু আজি কোনো বাহিৰত নোলায় মানে এনেকুৱা টাইপ আৰু কিন্তু এতিয়া বাৰু এইটো ভয়ে নোহোৱা হৈছে কাৰণ এতিয়া গম পালোঁ যে একচুৱেলি আমি যদি ইণ্ডিপেণ্ডেণ্ট ডে হয় তেতিয়াহ'লে মানুহ ভয় খাব লগা নাই একো তো মই বৰ্তমান আহি পালোঁ গান্ধী বস্তি আৰু ইয়াতে মই গৈ আছোঁ ইয়াতে খুৰাৰ ঘৰলৈ গৈ আছোঁ আৰু তাতে মোৰ লগত আৰু দুজন লগ হ'ব আৰু তাৰপিছত আমি যাম গান্ধী মণ্ডপ আৰু গান্ধী মণ্ডপটো মই আজি চাগে খুলিব লাগে কাৰণ গান্ধী মণ্ডপটো এনেই নৰ্মেলি বন্ধ হৈ থাকে ত' আজি বা কি বা হয় ত' আজি যিহেতু 15 আগষ্ট গতিকে খুলিব লাগে এনেকুৱা এটা খুলিব লাগে যে লাগিছে যদি খোলা থাকে আৰু আমি গান্ধী মণ্ডপলৈ যাম ত' ইণ্ডিপেণ্ডেন্স ডে গান্ধী মণ্ডপ আৰু ইণ্ডিপেণ্ডেন্স ডে যিহেতু গান্ধী মণ্ডপতকৈ আৰু ভাল জেগা কিনো হ'ব তো আমি গান্ধী মণ্ডপৰ ভিতৰত আহিলোঁ বহুত মানুহ আহিছে একদম মই দেখাই আছোঁ ইয়াৰ তলে ওপৰে ইমান মানুহ হৈছে না তো সেলফি মাৰি আছে নেকি সেলফি মাৰো আচ্ছা মাৰ আপনি কারে পৰা আহতে লোকেশনটো চা কোনখিনি ভাল লাগে বাপৰে বাপ আৰু আমি ফটো উঠিবলৈ পাথৰৰ ওপৰত আহি গ'লোঁ ইফালে মানুহবিলাকে ফটো পূৰা ভিডিঅ' মাৰি আছে ইফালে পূৰা জংঘল আৰু পাথৰ আমি জংঘলৰ ভিতৰত অলপ সোমাই আহিলোঁ এতিয়া আমি জংঘল पे मंगल नहीं करेंगे जंगलिंग करेंगे क्या करेंगे जंगलिंग भाई अरे हाँ হাসি গলি ইয়াক অলপ সাপোর্ট লাগিব আহি গ'লে
অ'কে লাইক কলকাতা কি হ'ল কি হ'ল লাইক কলকাতা কাটা লাগি গ'ল হেল্ল' গাইছ আমি আহি পালোঁ আৰু আমি ইণ্ডিপেণ্ডেন্স ডে পুৰা এনজয় কৰিলোঁ না আমি ইণ্ডিপেণ্ডেন্স ডে কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ক'ত ঘৰত গৈ আছোঁ আৰু ভাল লাগিল বহুত ভাল লাগিল ইয়াতে আহি আজি ভাল লাগিল। গান্ধী মণ্ডপত বহুত ভাল লাগিল ভিৰো হ'ল বহুত ভিৰ আৰু কি চালি কি চালোঁ মণ্ডপ চালোঁ গোটেই ঘূৰিলোঁ মজা লাগি গ'ল মজা লাগিল বঢ়িয়া তেতিয়াহ'লে আজি ভিডিঅ'টো আৰু সমাপ্ত কৰোঁ আমি সমাপ্ত কৰিবলৈ লৈছোঁ ঘৰতে ৰেষ্ট ল'ম এতিয়া আমি ঘৰত গৈ ৰেষ্ট ল'ম পুৰা ৰ'দ দিছে আৰু এতিয়া ৰ'দ বহুত দিছে আৰু ভিৰো বহুত লাগিছে আৰু গাড়ী বহুত ভিৰ লাগিছে গাড়ী মানুহ ইমান ভিৰ গতিকে আজি ক'বই নালাগে। ভিডিঅ'টো সমাপ্ত কৰিছোঁ এইখিনিতে সমাপ্ত কৰি দিছোঁ আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত কৰোঁ লগ পাম আৰু আজি বাই বাই দিয়া বাই বাই